ইতিমধ্যে আমি অসমত বসবাস কৰা শ বছৰ হ'ল। আমি জানো নিজে যে আমি খিলঞ্জীয়া, কিন্তু আজি যোৱা কিছুদিনৰ আগত অসম কেবিনেটে এটা সিদ্ধান্ত দিছিল যে গৰিয়ামৰীয়া দেশী জোলা শ্বহীদসকল খিলঞ্জীয়া। আমি গৰিয়ামৰীয়া দেশী জোলা শ্বহীদসকল যদি খিলঞ্জীয়া হয়, তেতিয়াহ'লে আমাৰ গৰিয়ামৰীয়া দেশী জোলা শ্বহীদসকলৰ নামত বিদেশী নামত গোচৰ কিয় থাকিব? আমাৰ মূল দাবী, আজি 8টা দাবী আছিল, তাৰ মূল দাবী হৈছে যে আমাৰ সংখ্যালঘু খিলঞ্জীয়া ৰাইজৰ যি ডিভোটাৰ সমস্যা আছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আমাৰ যিসকলৰ নামত ডিভোটাৰ লাগি আছে, তেখেতলোকক এখন বিশেষ আইন প্ৰণয়ন কৰি এই ডিভোটাৰটো সম্পূৰ্ণৰূপে নিষ্পত্তি কৰিব লাগে। আৰু ইয়াতে আমাৰ 8টা দাবী আছে, নিবনুৱা সমস্যা সমাধান আছে, বা যিখিনি দাবী আছে এই দাবীসমূহ আপোনালোকে ইতিমধ্যে গম পাব। এই দাবীসমূহ আমি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে এই দাবীসমূহ যে আমি দিছোঁ, এই দাবীসমূহ আমাৰ দিয়াৰ অধিকাৰ আছেনে নাই, আৰু দাবীসমূহ চৰকাৰক চাব দিছোঁ যে এই দাবীসমূহ আমাৰ অধিকাৰ আছেনে নাই। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে বিশেষকৈ ডিভোটাৰৰ যিটো সমস্যা, এই ডিভোটাৰ সমস্যাটো ক্ষেত্ৰত যিসকল ভুক্তভোগী ৰাইজ আছে, ভুক্তভোগীৰ কাষত আমি গৈছিলোঁ, তেখেতলোকৰ লগত আমি কথা পাতিছিলোঁ, কিন্তু তেখেতলোকৰ যিখিনি সমস্যা দেখা পালোঁ, তেখেতলোকে ডিভোটাৰত লাগি থকাৰ কাৰণে তেখেতলোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত ৰাখিব লগা হ'ল। তেখেতলোকৰ এই যি ডিভোটাৰ আঁতৰোৱাৰ সমান্তৰালভাৱে ডিভোটাৰ লাগি থকা ব্যক্তিসকলক ক্ষতিপূৰণৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব। আমি এই যি বিধানসভাৰ যি বাজেট অধিৱেশন চলি আছে, এই বাজেট অধিৱেশনতে তেখেতলোকৰ চৰকাৰৰ ফালৰ পৰা আমাক জনাব লাগিব যে ডিভোটাৰৰ সমস্যাটো কেনেধৰণৰ সমাধান কৰিব। আজি এই সচলৰ পৰা এই আন্দোলন গণতান্ত্ৰিকভাৱে দিল্লীৰ যন্ত্ৰ মন্ত্ৰলৈকে যাব। আমি চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে আমি যদি খিলঞ্জীয়া হয়, তেতিয়াহ'লে আমাৰ খিলঞ্জীয়াৰ নামত ডিভোটাৰ কিয়? এই ডিভোটাৰ সমস্যাটো সমাধান অতি সোনকালে কৰিব লাগিব, অন্যথা আমি বহি নাথাকোঁ। আৰু যদি এই 24ৰ আগত চৰকাৰে এই বিষয়ত আমাক যদি ৰাইজক অৱগত নকৰায়, তেতিয়াহ'লে বিজেপি চৰকাৰৰ বিৰুদ্ধে 24 আৰু 26ত আমাৰ অসমত বসবাস কৰা 70 লাখ খিলঞ্জীয়া ৰাইজক বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আমি দাবী জনাম। আমি স্পষ্ট ভাষাৰে কৈছোঁ যে আমাৰ মানুহে আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য হৈছে ডিভোটাৰৰ নামত গোচৰ চলি থকাৰ কাৰণে। হয়, আমাৰ প্ৰায় 3000 মান ডিভোটাৰ আছে, বিভিন্ন জিলাত আমাৰ ডিভোটাৰ আছে। আমি বিভিন্ন জিলাত গৈছোঁ, তেখেতলোকৰ লগত কথা পাতিছোঁ। তেখেতলোকৰ সা সম্পত্তি, গৰু ছাগলী, মাটি ভেটি সকলো বিক্ৰী কৰি তেখেতলোকে ডিভোটাৰৰ নামত আছে, গৃহহাৰা হৈছে, তেখেতলোকে বেলেগৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে। সেয়েহে বিশেষ আজি দাবী হৈছে, মূল দাবী ডিভোটাৰ। এই ডিভোটাৰৰ সমস্যাটো এই বিধানসভাৰ যি বাজেট অধিৱেশনৰ মাজতে চৰকাৰে আমাক